কোনোবা সুধিলে কৈ দিবা এনেকুৱা এজন প্লেয়াৰ আছিল যিহে 6 বছৰতকৈ বেছি ফুটবল খেলি পিনে এখন ভাল টুৰ্ণামেণ্ট এখন নেখেলিলে। কোনোবা সুধিলে কৈ দিবা এনেকুৱা এজন প্লেয়াৰ আছিল যিহে আজিলৈকে কোনো ক্লাবত নেখেলিলে। কোনোবা সুধিলে কৈ দিবা এনেকুৱা এজন প্লেয়াৰ আছিল যিহে অকল ফুটবলে নেখেলিছিলে, সেই ফুটবলক নিজৰ জান মানিছিলে। আৰু কোনোবা সুধিলে কৈ দিবা এনেকুৱা এজন প্লেয়াৰ আছিল সিয়ে ইমান ভাল ফুটবল খেলি পিনেও তাক কোনো এবাৰো চান্স নিদিলে, অকল শৰীৰটোকে চাই জাজ কৰিলে। আৰু কোনোবা সুধিলে এইটোকো কৈ দিবা সি এজন ফুটবলাৰ হোৱা সপোনটো কেতিয়াও পূৰণ নহলে, মাথো সপোনটো অকল সপোনে হৈ থাকি গ'ল। তো গাইজ বাকী এইবিলাক কথা বাদ দিয়ক, মোৰ মানে মানুহটো অলপ ইমোচনেল আছো, সেইকাৰণে মনৰ ভিতৰত কি আছিলে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি দিলো। বাকী এতিয়া মোৰ হাই ছেকেণ্ডেৰী এক্সাম ওচৰ চাপি আহিছে, সেইকাৰণে ৰাতিপুৱা অলপ কিতাপখন মেলি পিনে ভাতটো খাই মই গৈছো কলেজলৈ। মানে বহুত দিন হ'ল কলেজলৈ যোৱাই নাই, তেনেহ'লে লগ পাইছো কলেজৰ পৰা আহি পিনে। 6 hours later. বাকী মই কলেজৰ পৰা আহিলো ঘৰলৈ, আৰু আহি পাই মই ওলাই গৈছো এনেই গাঁও ফিনা, আৰু ৰাস্তাতে সি লগ পাই গলো, সেইকাৰণে তাৰ লগতে অলপ কথা চথা পাতি পিনে মই আহি গলো চিধা ঘৰলৈ। আৰু ঘৰলৈ আহি পাই মই গৈছো ফিল্ডলৈ ফুটবল খেলিবলৈ। বাকী আজি ভিডিঅ'টো ইমানেই আছিলে, তেনেহ'লে লগ পাম কাইলৈ, তেতিয়ালৈকে জয় অসম।